Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিন ধৰি মই মোৰ চেনেলটোত কোনো ভিডিঅ' আপলোড দিয়া নাছিলোঁ, প্ৰায় এবছৰেই হৈ গৈছে। কিন্তু আজি এটা ভাবিলোঁ আপোনালোকৰ বাবে ব্লগ কৰোঁ, যিহেতু অলপ দূৰলৈ যাম আৰু জেগাবোৰ অলপ ধুনীয়া হ'ব পাৰে, তাকে দেখুৱাই যাম বুলি ভাবিছোঁ। কেনেকুৱা জেগা হয়, মোৰ ফাৰ্ষ্ট টাইম যাম, আগতে গৈ কেতিয়াও পোৱা নাই, তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ অলপ। আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যিহেতু এইটো মোৰ চেনেলৰ প্ৰথমটো ব্লগ হয়, সেইবাবে মোৰ প্ৰথম ব্লগ কৰোঁতে অলপ ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে এইবোৰ ক্ষমা কৰি দিব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, ভিডিঅ'টো প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰো কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক এতিয়া ভিডিঅ'টো ফালে আগত। এয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ, পথাৰ ৰাস্তা হয়, পূৰা বতাহ বলিছে। মেইন ৰাস্তা পালোহি আমি, মেইন ৰাস্তা এইটো আমাৰ লাপোৱা ৰোডটো। আগতে সেইটো ৰাস্তাই আহোঁ স্কুল পামহি, এতিয়া বেছি দূৰ নহয় আৰু দেখুৱাম আপোনালোকক যিমান পাৰোঁ। বহুত ভাল লাগে, চাইকেল লৈ আহোঁ লগৰ লগত। এতিয়া এইফালে আহিলে দেখিলে বেয়া লাগে, স্কুলৰ দিনৰ আগৰ কথাবোৰ মনত পৰে, অলপ দুখো লাগে। স্কুল পামহি এতিয়া, জানো ইয়াৰ পৰা দেখিম নে দেখিম, অকণমান মানে ভিতৰতে সোমাই আছে মানে ৰাস্তাটোৱে। জুম কৰি চাম বাৰু কেনেকুৱা আহি ফটোটো। এতিয়া আমি পালোহি ষ্টেচন চাৰিআলি লাপোৱা। ইয়াত অলপ দেৰি ৰখিছোঁ, কাৰণ বাহঁতো যাব মানে এডোখৰ পৰাই, কিন্তু সিহঁতি ওলাই অহা নাই কাৰণে ইয়াতে অকণমান দেৰি ৰখি দিছোঁ। আচলতে মানে মেইনকৈ যিটো ষ্টেচনৰ টিকেট কাউণ্টাৰ থাকে সেইটো অলপ দূৰত আছে, সেইটো দেখুৱাব নোৱাৰিম। এইডোখৰ গেট পেলোৱাডোখৰ, বাকীডোখৰ পিছত কেতিয়াবা সেইফালৰ ছাইডে গ'লে আপোনালোকক দেখুৱাই দিম। ভিডিঅ'ত আজি অকল এইডোখৰেই দেখুৱাই দিছোঁ। এই চব আহিলে আৰু ওলাই পিনে এটা দেখুৱাই দিছোঁ। সৰু মা এগৰাকী আহি পালেহি আৰু এইফালে ৰেডি হৈ আছে, মুখখন লুকাইছে, লাজ কৰিছে। আৰু এইফালে আহিছে এগৰাকী, আমি ফাইনেলি ওলালোঁ আৰু যাবলৈ। ৰঙা কৈ কলিজাত ৰাগিয়াল সুৰেৰে মৰমবোৰ সানি দিয়া না। কলনি পালোহি আৰু কলনি ইয়াতে ৰখিছোঁ, মাহঁতে কিবা কিবি পেকিং কৰিছে বোলে। আমি দুজনী ইয়াতে ৰখি দিছোঁ অলপ। এয়া জানদা ভালকৈ দেখুৱাই দিছোঁ, মুখখন অকণমান দেখুৱাই দিছোঁ, গোটেই একদম ফিটিং হৈ আহিছে মানে মুখত। এইবোৰ তেওঁলোকৰ পেকিং কৰি হৈ গ'ল, এয়া ফাইনেলি আহি গৈছে। আমি ব'লক এতিয়া গৈ দিওঁ। Almost heaven, West Virginia, Blue Ridge Mountains, shining over river. Life is old here, older than the trees, younger than the mountains, growing like a breeze. এতিয়া আহি আমি লাপোৱা বৌদ্ধ মন্দিৰ পাই গ'লোহি। চলাপথাৰত আছে, পৰিৱেশটো বৰ ধুনীয়া আৰু পূৰা চাফ চিকুণকৈ ৰখা হৈছে, জেগাটো বহুত ধুনীয়া লাগে। আগতে আহিছোঁ আৰু দেখিছোঁ, কিন্তু ভিতৰলৈ আজিলৈকে সোমাই পোৱা নাই। আৰুতো এতিয়া দেৰি হৈছে, সোমাবলৈও টাইম নাই। বাহিৰতে মাহঁতে ফটো চটো মাৰি আছে আৰু অকণমান দেৰি ৰখি দিছোঁ ইয়াত, তাৰপিছত আকৌ যাম আমি। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ভাল লাগিছে ৰাস্তাটো, মুকলি আগলি। তুমি ফাৰ্ষ্ট টাইম আহিছা নে আগতে আহিছা? নাই ফাৰ্ষ্ট টাইম। আগত গৈ আছে, তেওঁলোকে চিনি পায় আৰু আমি একো চিনি নাপাওঁ। ভুলফালে ল'বলৈ ভুলফালে গৈছে, তেওঁলোকক ফ'ল' কৰি গৈ আছোঁ আৰু। She calls me, the radio reminds me of my home far away. Driving down the road, I get a feeling I should have been home yesterday. Country roads take me home to the place I belong. West Virginia.
আগত এখন চাইনবোৰ্ড পাইছোঁ ইয়াত লিখা আছে মৰাণ চেপন দবা তিনিআলি নিশ্চয় আগলৈ গ'লে নিশ্চয় পাই যাম আমি এতিয়া নাজানো কোনডোখৰলৈ যাম লাইচেঞ্চ বুলি কৈছে কোনডোখৰ মানে ভালদৰে নাজানো বিয়া ঘৰ পামগৈ চাগে সিহঁতৰ গাঁৱত সোমাইছোঁ খেজুৰ হয় নেকি খেজুৰ গছ ভাল লাগে গছবোৰ এনেকৈ দেখিবলৈ ফাইনেলি বিয়া ঘৰ পাই গ'লো এতিয়া আহি পিনে পাই গ'লোহি বিয়া ঘৰ এতিয়া বিয়া ঘৰৰ ভিতৰত ডেক'ৰেশ্যনটো ভাল লাগিছে দেই ইয়াক কইনাক বেইটলত নোৱাই কিনে এতিয়া সঁচাবলৈ লৈছে বেইটলত নোৱা দৃশ্যটো আপোনালোকক দিব নোৱাৰিলোঁ তাৰ বাবে চৰি অলপ পলম হৈ গ'ল সেইবিলাক নেদেখিলেহি আহি পিনে আপোনালোকক এটা কথা ক'বলৈ থাকি গৈছে নহয় কইনা কোন হয় কইনা আচলতে মোৰ পেহীৰ ছোৱালী আপোনালোকক ক'বলৈ থাকি গৈছিল বিয়া ঘৰৰ পৰা ওলাই আহিলোঁ এই মাত্ৰ ঘৰ চাওঁ জল্দি জল্দি বতৰটো বেয়া কৰিছে বৰষুণ ল'ব পাৰে বাটত Oh, take me home to the place I belong, West Virginia, oh mountain mama. Take me home, country roads. Oh, take me home. ফাইনেলি ঘৰ আহি পাই গ'লোহি বৰষুণত তিতিলোঁ অলপ বাটতে বৰষুণ পালোঁ তথাপিও তিতি পৰি ভিডিঅ'টো কমপ্লিট কৰি আপোনালোকলৈ আগবাঢ়িছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব ফাৰ্ষ্ট টাইম ব্লগ কৰিছোঁ ভুলটো হ'বই আপোনালোকে কমেণ্ট কৰি জনাব আৰু মই নেক্সট ভিডিঅ'টো শুধৰাই ল'বলৈ চেষ্টা কৰিম আজিলৈ আৰু ইমানেই বিশেষ একো নকওঁ আৰু নেক্সট ভিডিঅ' লগ পাম বাই